সো হেল্লো এভৰিৱান, মই নম্ৰতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। ৰজনীগন্ধা ধাৰাবাহিকখনৰ সোমবাৰে আহিবলগীয়া খণ্ডটি চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল ৰজনীগন্ধা আজিকালি অৰিন্দমৰ লগত বেছিকৈ থাকে বুলি জুবিৰ আগত সমৰেন্দ্ৰই কৈছিল, আৰু এইটো সুযোগতে জুবিক কৌশিকৰ কাষ চাপিবলৈ কৈছিল। ইফালে ৰজনীগন্ধা আৰু কৌশিক ইমান দিনৰ পাছত মুখামুখি হৈছিল, আৰু ৰজনীগন্ধাই কৌশিকক দেখি মাতিব খুজিছিল যদিও কৌশিকে অভিমান কৰি ৰজনীগন্ধাক নমতাকৈয়ে গুচি আহিছিল। আৰু সেইটো সময়তে জুবিক বাটতে লগ পোৱাত জুবিয়ে কলেজলৈ কৌশিকক লগত লৈ গুচি গৈছিল। আৰু সোমবাৰৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব কৌশিক অৰিন্দমৰ চেম্বাৰলৈ যাব, আৰু আজিকালি ৰজনীগন্ধা তোৰ ওচৰলৈ ইমানকৈ কিয় আহে আৰু বাহিৰত এইটো কথা বেয়াকৈ ওলাইছে বুলি ক'ব। এতিয়া বাৰু অৰিন্দমে ৰজনীগন্ধাই যে নিজ মাক দেউতাকে কষ্ট পাবলৈ কেছ ৰেজিষ্টাৰ কৰিছে সেই কথাটো কৌশিকৰ আগত ক'বনে বাৰু, জানিব পাৰিব সোমবাৰৰ খণ্ডটিত। আৰু ইফালে ৰজনীগন্ধাই ঘৰত গৈ কৌশিকে দেখিও কিয় নামাতিলে বুলি ভাবি থাকিব। এতিয়া বাৰু কৌশিক আৰু ৰজনীগন্ধাৰ মাজত আকৌ ভুল বুজাবুজিৰ সৃষ্টি হ'ব নেকি বাৰু, এই সকলোবিলাক জানিব পাৰিব আপোনালোকে সোমবাৰৰ খণ্ডটিত। সেইবাবে সোমবাৰৰ খণ্ডটি খুবেই ভাল লাগিব। আপোনালোকেও যদি ৰজনীগন্ধা ধাৰাবাহিকখন চাই ভাল পায়, প্লিজ ভিডিঅ'টিত এটা লাইক কৰিব, আৰু আগলৈও ধাৰাবাহিকসমূহৰ প্ৰমোসমূহ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।